নমস্কাৰ। আজি মই আছো নাহৰগুৰি ফিল্ডত। উদুলি নাহৰগুৰি ফিল্ডৰে পদূলি 25তম ৰূপালী জয়ন্তী অনুষ্ঠিত কৰা হৈছে। এই ৰূপালী জয়ন্তীৰ আঁৰত কিনো অতীত লুকাই আছে আমি ওচৰ চুবুৰীয়া ভকত বৈষ্ণৱ জ্যেষ্ঠজনৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। আপোনালোকে এই ভিডিঅ'টোৰ মাজত নাচ গান খেল ধেমালি একো দেখিবলৈ নাপায়। আপোনালোকে মাত্ৰ এই ভিডিঅ'টোত দেখিবলৈ পাব পুৰণি অতীত কি লুকাই আছে এই নাহৰগুৰি ফিল্ডখনত। আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ পোনে পোনে যাওঁ। মই যাওঁ, মোৰ লগতে আপোনালোকৰ যাওঁ, ব'লক। পতাকা উত্তোলনৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। পৰিৱেশন কৰি আহি আজি 25 বছৰ ইয়াত অনুষ্ঠিত হৈছে। এই 25 বছৰ হোৱাৰ লগে লগে ইয়াত এই ৰূপালী জয়ন্তী ভাগি উৎসৱ আয়োজন কৰা হ'ল আৰু ইয়াৰ পাছতে আকৌ বাঢ়ি বাঢ়ি গৈ থাকিব। এটা সময়ত 50 বছৰ হ'বগৈ। এই 50 বছৰতো এটা এনেদৰে ৰং ৰহস্যৰে এটা উৎসৱ উদযাপন কৰা হ'ব। সেই উৎসৱটোক কয় গল্ডেন জুবলি, ইংলিছত অসমীয়াত কয় সোণালী জয়ন্তী। তাৰপাছত আকৌ আজি এই নাহৰগুৰি হাবিগাঁৱৰ 25 বছৰীয়া ৰূপালী জয়ন্তী বৰ্ষৰ আঠটা নিমন্ত্ৰণ কৰি অনা মহান ব্যক্তিসকলৰ মহান ব্যক্তিসকল লগতে আৰু উপস্থিত উদযাপন সমিতিৰ বিষয়ববীয়াসকল আৰু মোৰ মৰমৰ কণ কণ ভাইটি ভণ্টিসকল লগতে আই মাতৃসকল, আপোনালোকক আজি এই ৰূপালী জয়ন্তী বৰ্ষৰ আনন্দৰ মাজতে প্ৰথমতে মই ভোগালী বিহুৰ সকলোৰে চৰণত ওলগ জনালোঁ। দুআষাৰমান ক'বলৈ দিছে, হয় এতিয়া ক'বলৈতো বহুতেই আছে। ইয়াত পিছৰ কাৰ্যসূচী ইতিমধ্যে আৰম্ভ কৰিবৰ কাৰণে ৰাইজক পৰৱৰ্তী কাৰ্যসূচী আৰম্ভ কৰিবৰ কাৰণে সাজু হৈছে। সেইকাৰণে বিশেষকৈ গোটেইখিনি বহলাই ক'বলৈ অকণমান দিগদাৰে হ'ব। তথাপিতো এই খেলখনি কিছু আদৰ্শৰ সন্মুখত ৰাখি আজিৰ পৰা প্ৰায় 25 বছৰ আগতে এই যুৱকসকলে নিশ্চয় মানে উপৰিপুৰুষসকলে প্ৰথমতে হাবিগাঁওখন প্ৰতিষ্ঠা দিনৰ পৰা যদিও বা খেল ধেমালি আকাৰে নাছিলে, কিন্তু ভোগালী উদযাপনটো আছিলে। তেখেতলোকে প্ৰাকৃতিক পৰিৱেশৰ মাজত ভোগালী উদযাপন কৰিছিলে। খৰি কাঠ গোটাই মেজি সাজি পিনি অগ্নি দেৱতাক সাক্ষী কৰি অগ্নি দেৱতাক পূজা কৰাৰ অৰ্থে মানে ভোগালী উৎসৱ পালন কৰা হৈছিলে। আৰু সেইখিনি উদযাপন কৰি থাকোঁতে তেতিয়া কি হৈছিলে, এটা সময়ত এই হাবিগাঁও অঞ্চলটো বাদ দি সকলো অঞ্চলত বেছিভাগ অঞ্চলতেই মানে মদৰ প্ৰচলনটো আছিলে। সাঁজ পানী খাই মানে এচাম লোকৰ কি হয়, মানে মেজি তলতে কেতিয়াবা অপ্ৰীতিকৰ ঘটনা কিছুমান সৃষ্টি হৈছিলে। সেইবোৰ উঠি অহা শিক্ষিত যুৱকসকলে মানে কি কৰে, দেখি পিনি মনতে অলপ আঘাত পাইছিলে। মনতে আঘাত পোৱাৰ কাৰণে তেখেতলোকৰ এই আঘাতবিলাক মানে মনৰ মাজতে লুকাই আছিলে। আৰু আজি কেইবছৰমানৰ আগতে এই ওচৰৰ যেতিয়া এই জিলিকি থকা পাহাৰটোত কেইজনমান শিক্ষিত যুৱক এই পাহাৰটোলৈ বুলি আগবাঢ়ি গৈছিলে। গৈ পিনি তাত যেতিয়া দেখিলে যে নগা লোকসকলে এনেকুৱা ধুনীয়াকৈ একো পানী দুনি নোখোৱাকৈ ইমান ধুনীয়াকৈ উদযাপন কৰি আহিলে, তেখেতলোকে সেই নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ যোৱাৰ পিছত যেতিয়া তেওঁলোকক আনন্দ দি ঘৰলৈ উভতি আহিলে, ঘৰলৈ উভতাৰ পথত তেওঁলোকে এটা বস্তু আনিলে। সেই বস্তুটোৱে হৈছে আদৰ্শ। সেই আদৰ্শটোকে আনি পিনি আমাৰ ইয়াত আলোচনা কৰি পিনি ক'লেহি যে এনেকৈও পাতিব পাৰি নেকি। তেতিয়া সেইসকলৰ উদ্যোগী যুৱকসকলে তেতিয়া চিন্তা কৰি পিনি যিটো চিন্তা কৰি আলোচনা কৰিলে, সেই আলোচনাটোকে ফলৱৰ্তী কৰিবৰ কাৰণে আজিৰ পৰা প্ৰায় 25 বছৰ আগত 2000 চনতেই খেল ধেমালি আকাৰে মানে ইয়াত কৰা হ'ল।
খেল ধেমালি প্ৰথমটো খেল ধেমালি পাতোঁতেই ইমান মানে গাঁৱৰ মানুহৰ সঁহাৰি পোৱা গ'ল, ইমান ধুনীয়াকৈ সঁহাৰি পোৱা গ'ল। তেখেতলোকে মানে সকলো লোকে খেলত অংশগ্ৰহণ কৰিছে, মহিলাসকলে, বুঢ়ী আইতাসকলে। এই এতিয়া ক'বলৈ আমি উল্লেখ কৰিছোঁ এইখিনিতে, এই ওপৰ হাবিগাঁও নামটো জানেকী বুলি কয়, তেখেতলোক প্ৰায় 70 বছৰৰ এগৰাকী আইতা আছিলে। তেওঁ আহি পিনি এই গ' এজ ইউ লাইক বুলি কয় ইংৰাজীত, মানে ভেকচন প্ৰতিযোগিতাত তেওঁ আজি আহি অংশগ্ৰহণ কৰিছিল। তেখেত এতিয়া বৰ্তমান আমাৰ মাজত নাই, তেখেতলোক এতিয়া প্ৰয়াত। গতিকে তেখেতলোকে ইমান আনন্দ পাইছেহি এইদৰে খেল ধেমালিৰ মাধ্যমেদি, কোনো ধৰণৰ পানী দুনি নোখোৱাকৈ যি খেল ধেমালি পাতিলে। এই খেল ধেমালি পাতি তেওঁলোকে মানে ভেকচন প্ৰতিযোগিতা কৰিছে। ইয়াৰে এজন লোকৰ স্থানীয় মানে আইদেউ আইগৰাকী হ'ল দিব্যমা বৰুৱা। তেখেতে আহি পিনি সেইগৰাকীৰ লগত দুইগৰাকীৰ লগত ভেকচন প্ৰতিযোগিতাত নাগিনী ৰূপত মানে তেখেতলোকে ভেকচন প্ৰতিযোগিতা কৰিছিল। ইমান আনন্দ পাইছিলে। সেই সময়ত আকৌ তেতিয়া কি হৈছিলে, পানী দুনিৰ লগত আলহী শুশ্ৰূষা কৰি থাকোঁতে ইজনকো এগুটি দিওঁতে সিজনকো এগুটি দিওঁতে শেষত যেতিয়া গধূলি হ'বগৈ তেতিয়া নিজৰ ল'ৰাকেইটাক কয়, অ' পাই আজি তহঁতি নিজে সিজাই খা দেই, মই আজি মুঠতে দিনটো আলহী শুশ্ৰূষা কৰি মোৰ এতিয়া কঁকাল মুখত গতিকে মই মানে আজি ভাত বনাব নোৱাৰোঁ, এই তহঁতি নিজেতে বনাই খা। ল'ৰাই খালেও খালে, নেখালে সেই নিশাটো উজাগৰে কটাবলগীয়া হয়। তো সেই কথাটো ভাবি এই আজিৰ পৰা 25 বছৰ আগতে যি খেল ধেমালি প্ৰতিষ্ঠা কৰি সকলোৱে আনন্দ উপভোগ কৰিবৰ কাৰণে এই ব্যৱস্থাটো কৰা হ'ল। তাৰ আগতে আমাৰ এই ফিল্ডখনৰ ক্ষেত্ৰতো স্থানীয় বহুতো কেইজন ব্যক্তি, মই আগতে উল্লেখ কৰিছোঁ, আৰু নগাৰাম বচা, আৰু এইটো কি কয় এই পদাই গগৈ, জাইমন চুতীয়া, তাৰপিছত ধনবৰ গগৈ, ৰপুৰ গগৈ, ভাবিৰাম গগৈ, আৰু এতিয়া বৰ্তমান জীৱিত হৈ আছে প্ৰবীণ শইকীয়াদেৱ, আৰু তাৰপিছত আকৌ নয়ন গগৈদেৱ। এই বৰ্তমানো আমাৰ সমাজত আছে। তেখেতলোক আজি আমাৰ সমাজলৈ এতিয়ালৈকে আহি পোৱাহি নাই। লগতে স্থানীয় হিচাপে আছে আমাৰ গোলোক গগৈদেৱো আহিছিলে এটা সময়ত, সেই টংকেশ্বৰ গগৈৰ লগতে এইখিনি সহায় কৰি দিবলৈ এইজন এখেতা দিয়া। তাৰ লগতে মই আপোনাক আৰু এটা কথা কওঁ, আপোনালোকে যে এই মেজি জ্বলোৱা দিনটোতে যে আপোনালোকে ইমান সুন্দৰ এটা পদক্ষেপ বাছি ল'লে কিয়? এই কথাটো উত্তৰ দিবলৈ গ'লে আমি সুদূৰ অতীতৰ আহোম ৰজাৰ শাসনকাললৈ যাব লাগে। আহোম শাসনকালতে এই মেজি জ্বলোৱা যদিও প্ৰথা নাছিলে, মাঘৰ এই প্ৰথম দিনটোতে কি কৰিছিলে, সেই ৰংঘৰ বাকৰিত আহি পিনি বিভিন্ন হেণ্ড কনোৱাৰ যুঁজ, তাৰপিছত বিভিন্ন খেলাত মল্ল যুঁজ, মানে আৰু অন্যান্য চৰাই চিৰিকটিক যুঁজাই পিনি তেখেতলোকে আনন্দ উপভোগ কৰিছিল। সেই আদৰ্শকে স্থাপন কৰিবৰ কাৰণে আমি মাঘৰ 1 তাৰিখটোতে এই ক্ষেত্ৰত খেল ধেমালি কৰিবলৈ বুলি আপোনালৈ বহুত ধন্যবাদ থাকিলে। তাৰ লগতে প্ৰথমতে আপোনালৈ নমস্কাৰ জনালোঁ। আপোনালোকে আমি যুৱক কেইজনমান লগ খাই এই কথাটো আলোচনা কৰিছিলোঁ যে আমি এনেকৈ এই 1 তাৰিখটো মেজি জ্বলোৱাৰ পিছততো একো অন্য কামেই নাই, গতিকে আমি সকলো লগ লাগি খেল ধেমালি, তাৰমানে খেলো হ'ব, তাত ধেমালিৰ ৰং ৰহস্যও হ'ব। সেইকাৰণে আমি খেল ধেমালি হিচাপে এটা অনুষ্ঠান আমি চিন্তা কৰিলোঁ। তাত ঠিক তেনেধৰণে আজিলৈকে আজি তাৰিখলৈকে হৈ আছে। আজি ৰূপালী জয়ন্তী বৰ্ষ পালেহি 25টা বছৰ অতিক্ৰম হ'ল। গতিকে আমি আজি সকলো লগ খাই বহুত ভাল লাগিছে। এটা কি ক'ম, বৰ পোকে খুন্দা মাৰি ধৰা এটা হেৰি হৈছে। তাৰমানে অনুষ্ঠান থাকি বিশেষকৈ আমাৰ ৰংঘৰ আৰ্হিত ভেলাঘৰ সজা হৈছে, আৰু 2টি নৰাই মানে মহ হেৰি কৰিছে, আৰু এই নাহৰগুৰিৰ কাৰণে আই লাভ নাহৰগুৰি বুলি চেল্ফি পইণ্টটো এটা বনাইছে। আৰু এতিয়া পৰৱৰ্তী কাৰ্যসূচী আমাৰ এতিয়া সাংস্কৃতিক শোভাযাত্ৰা আছে। আমাৰ স্থানীয় যি 7 বাই ভনী বিহুৰ হেৰি আছে, সাংস্কৃতিক আছে, সেইবিলাক এই নগা বিহু আহিব। তাৰপিছতে আমাৰ ওচৰতে আছে বাগানীয়া, তাৰপৰা মিচিং, নেপালী আছে, দেউৰী। তাৰমানে আমি সেনেকৈ সকলোৱে বিহু উদযাপন কৰা হৈছে। ঠিক আছে বাৰু, আপোনালৈ ধন্যবাদ থাকিল। এজন দাইদেউ আছিলে, আমি যেতিয়া সৰু হৈ আছিলোঁ, যুৱ হিচাপে আছিলোঁ, তেতিয়া তেখেতে আহি আমাৰবিলাকক লগত লৈ আমাক কিছুমান দিহা পৰামৰ্শ দিছিলে যে মাঘৰ বিহুৰ দিনা সাঁজ পানী খাই মানুহে বিভিন্ন ঘৰে ঘৰে গৈ বিভিন্ন আপোনাৰ মদ পানী খাই ঘূৰি ফুৰে। গতিকেলৈ সেই দিনটো ধৰি আপোনাৰ মাঘৰ বিহুৰ দিনাই আমি যদি এখন খেল পাতিলে আমাৰ ভাল হ'ব। তেতিয়া পানী দুনি খাই নুফুৰে, খেল ধেমালি চাই খেল ধেমালি চোৱাতে
নিমগ্ন হৈ থাকিব। আৰু কিছুমান গাঁৱৰ আমাৰ যিবিলাক নতুন বা বোৱাৰীসকল আহিছে, বহুত দূৰ দূৰৰ পৰা আনিছে, তেখেতলোকৰ যিখিনি প্ৰতিভা আছে, প্ৰতিভাখিনি বিকাশ কৰিব নোৱাৰে, বিকাশ কৰিবলৈ জেগা নাপায়, কোনো এটা ঠাই নাপায়, ঘৰৰ কাম বনতে মজি থাকিবলগীয়া হয়। গতিকেলৈ সেই হেতুকে এই খেল ধেমালি দিয়াৰ মাজতেই আপোনাৰ তেখেতলোককো আমন্ত্ৰণ কৰি আনি খেল ধেমালি পতা হ'ল। আৰু তেখেতলোকে তাতে বহুত খেল ধেমালিৰ দ্বাৰা নাচ বাগ, আপোনাৰ কাবাডী খেল, বহুত উপকৃতও হোৱা হৈছে। বহুত উপকৃত হোৱা হ'বলৈ এই মানে কি হ'ল, আমাৰ এই খেল ধেমালি অনুষ্ঠানত আমাৰ এটা ডাঙৰ লাভ হ'ল, যিজন ল'ৰা আজি আমাৰ অসম পুলিচত নিযুক্তি পালে, নহয় জানো, জিন্তু শইকীয়া, তেওঁ এইখন ফিল্ডতে প্ৰতি বৰ্ষতে 100 মিটাৰ দৌৰ, 400 মিটাৰ দৌৰত ফাৰ্ষ্ট হয়, আৰু লং জাম্প, হাই জাম্প এইবোৰত তেওঁ আগ্ৰহী, আৰু তেওঁ আগবাঢ়ি আহে, প্ৰতিটো ফাৰ্ষ্ট প্ৰাইজটো নিবলৈ সক্ষম হয়। গতিকে সেনেকুৱা এজন যুৱক আজি আমাৰ অসমৰ আৰক্ষী চাকৰি পালে, এই খেলপথাৰতে খেল খেলি, নহয় জানো, এই কথাটো ক'বলৈ। অসমবাসী তথা সকলোকে ইংৰাজী নৱবৰ্ষ প্ৰথমে আজি আপোনাৰ লগতে অসমবাসী তথা সকলোকে ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ হিয়া ভৰা উল্লাস যাচিলোঁ। বিশেষকৈ আমাৰ এই নাহৰগুৰি অঞ্চলটি একেবাৰে সীমামূৰীয়া সীমান্তৱৰ্তী অঞ্চল, সেয়েহে একেবাৰে পিছপৰা অঞ্চল। গতিকে লৈ আমি যিমানখিনিলৈকে জানো একেবাৰে কণ সৰু হৈ আছিলোঁ, সেই সময়ৰ পৰা এই ফিল্ডত খেল ধেমালি অনুষ্ঠান সুচাৰুৰূপে হৈ যোৱা দেখিছিলোঁ। সেই খেল ধেমালি অনুষ্ঠানে আমি একেবাৰে সৰু থকা অৱস্থাত আমাৰ স্থানীয় এজন শিক্ষক আছিল, তেওঁ বৰ্তমান আমাৰ মাজত নাই, সেই টংকেশ্বৰ গগৈ, তেখেতৰ পৰলোক প্ৰাপ্তি হ'ল। সেয়েহে তেখেতৰ নামটো এবাৰ যদি উল্লেখ নকৰোঁ কিবা আধৰুৱা যেন লাগিব, সেয়েহে তেখেতক পুনৰ এবাৰ সোঁৱৰিছোঁ। আমি যিমানখিনিলৈকে জানো এই ফিল্ডখনত একদম সুচাৰুৰূপে ধুনীয়াকৈ খেল ধেমালি অনুষ্ঠান এনেধৰণৰ মানে এই বিহুৰ মানে উৰুকাৰ দিনাই সকলো মানুহে এই মদ পানী খাই ঘৰে ঘৰে এনেকৈ হেৰি কৰি থকা তেওঁ এটা মানে বুদ্ধি খেলাই মানে সকলোকে একত্ৰিত কৰি, আৰু কিছুমান মানে এনেকুৱা ধৰণৰ গাঁৱলীয়া কিছুমান প্ৰতিভা লুকাই থাকে, সেই প্ৰতিভা বিকাশ কৰিবৰ কাৰণে এই খেল পথাৰখন যথেষ্ট আমাৰ এই অঞ্চলৰ এখন ধুনীয়া সুন্দৰ খেলপথাৰ। সেয়েহে এই খেলপথাৰত মানে খেল এভাগ যদি আমি সকলোৱে মিলি যদি কৰিব পাৰোঁ, ইয়াৰ যিবিলাক লুকাই থকা প্ৰতিভা সেইবিলাকো মানে ইয়াত মানে ফুটি উঠিব। সেয়েহে তেওঁ এটা বুদ্ধি খটাই সকলোকে একগোট কৰি, মানুহবিলাক সকলোকে একগোট কৰি এনেধৰণৰ মানে প্ৰচেষ্টা তেওঁ কৰিছিলে। সেয়েহে তেখেতক মানে সুঁৱৰিছোঁ। আজি এই কাৰ্যসূচীভাগ আমাৰ এই ৰূপালী জয়ন্তীৰ যি আমাৰ 2000 চনৰ পৰা যি ধৰণে হৈ আহিছিল, আজি 25টা বৰ্ষত ভৰি দিলে। সেই 25টা বৰ্ষত ভৰি দিয়া হেতুকে ৰূপালী জয়ন্তী বৰ্ষ হিচাপে সকলো একত্ৰিত হৈ একদম সুন্দৰৰূপে পৰিচালনা কৰিবলৈ। তেখেত আমাৰ মাজত নাই, কিন্তু তেখেতক স্মৰণ আমি কৰিবই লাগিব, নহ'লে আমাৰ কামবোৰ আধৰুৱা হৈ যায়। সেইমতে আমি মানে সকলোৱে যুৱকসকল দেখাই সেইটো সময়ত এতিয়া 23-24 হোৱা ল'ৰা ছোৱালী সেইটো কথা ক'ব নোৱাৰিব, কাৰণ কেলৈ তেওঁলোকৰ 25 বছৰেই হোৱা নাই। গতিকেলৈ তেওঁলোকৰ গাত দুখ নাই। সেইকাৰণে মানে অনুষ্টুপীয়াকৈ আৰু সেই বছৰ আয়োজন কৰিলোঁ। এই আটাইকেইজন ব্যক্তি আছিলে দেই, ইয়াত থকা আটাইকেইজন ব্যক্তি আছিলে। তেতিয়া মানে ধৰি লওক কেইটামান খেল আৰু এই কাবাডী, দৌৰ এনেকৈ কৰি আমি পাতিলোঁ, আৰু হাই জাম্প, লং জাম্প এনেকুৱা সেই তেতিয়াৰ পৰা মানে আমাৰ ৰাস্তা পদূলি ভাল নাছিলে। সেই আমাৰ এওঁ দদায়েকৰ কথা ক'লোঁ যে টংকেশ্বৰ গগৈদেৱ, তেওঁ ঘৰৰ মুখতে এখন বাহনি আছে, সেই বাহনিখনতে কি হ'ল মানে এআঁঠু বোকা। আজি নিচিনা আমাৰ এই মানে সুবিধা নহয়, ৰাস্তা নাই। আৰু সেই তেওঁ ঘৰলৈ যাবলৈ আমি চাইকেল কান্ধত তুলি লৈ যাওঁ, এটা শাকো আছিলে, বোকা ইমান আমাৰ এআঁঠু বোকা। গতিকেলৈ সেই আমি মানে গৈ তেখেতৰ লগত আলোচনা কৰিলোঁ যে কি হ'ব, আৰু সেই একাধিক্ৰমে অনুষ্ঠানটো পাতি আহি বৰ্তমান ৰূপালী জয়ন্তী বহি। এইটো আমাৰ বৰ মানে আনন্দৰ বিষয়, আমি গৌৰৱ অনুভৱ কৰিছোঁ। কিন্তু আৰু আমি 25 বছৰত আমি সোণালী জয়ন্তী হ'ব, পাওঁ নে নাপাওঁ ওপৰলাহে জানে। আবিগাঁও নাহৰগুৰি খেল
য'তে ত'তে চেদেলি বেদেলি হৈ থকা দেখা গৈছে। সেয়েহে আপোনালোকে গাড়ীসমূহ লাইন কৰি দিয়ক। এই গাড়ীত উঠি সকলো সাংস্কৃতিক শোভাযাত্ৰা ভাগ আগবঢ়াই দিবৰ বাবে অনুৰোধ জনালোঁ। টাইম যথেষ্ট হৈছে, সেয়েহে কেইবাটিও অনুষ্ঠান আছে, গতিকে আপোনালোকে গাড়ীসমূহ লাইন কৰি দিয়ক। আজিৰ পৰা প্ৰায় 25 বছৰ আগৰ পৰা এই নাহৰগুৰি খেলপথাৰত খেল ধেমালি উদযাপন কৰি অহা হৈছে আৰু এই খেল ধেমালি উদযাপনৰ যোগেদি আমাৰ এই অঞ্চলৰ লাভালাভ কি হৈছে সেইটো সকলোৱে জ্ঞাত। খেল ধেমালিয়ে আমাক আনন্দ দিয়াৰ লগতে সমাজৰ মাজত লুকাই থকা কিছুমান প্ৰতিভা দাঙি ধৰে। সেই হেতুকে আমাৰ এই আজি এই অনুষ্ঠানভাগী 25 বছৰ বয়সত ভৰি দিয়া ৰূপালী জয়ন্তী অনুষ্ঠানৰ উদ্যোক্তাসকললৈ মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মই ক'ম বুলি ভাবিছোঁ। প্ৰথমতে এই খেলপথাৰখন যেতিয়া মুকলি কৰিছিলে তেতিয়া আমি একেবাৰে চকুৰে দেখা কেইজনমান আমাৰ ইয়াত খেলৰ প্ৰতি আগ্ৰহী ব্যক্তি আছিলে, যেনেকৈ সুন্দৰ গগৈ, তাৰপিছত এই কাৰ্যসূচীৰ মতে গগৈ, ইয়াত গুণেধৰ গগৈ, এতিয়া আছিল তাৰপাছত সাংস্কৃতিক শোভাযাত্ৰা মুকলি কৰিছিলে। বৰ্তমান প্ৰায় সেইসকল নাই। যেতিয়া এইখনেই এই অঞ্চলত ক'ব পাৰি যে প্ৰথম খেলপথাৰ খেল ইয়াতে যেতিয়া মুকলি হোৱাৰ পাছত তেখেতসকলে ডাঙৰ ডাঙৰ খেল দুখনমান ইয়াত পাতিছিলে, আমি দেখিছিলোঁ। দূৰ দূৰৰ খেলুৱৈসকলে আহি ইয়াত অংশগ্ৰহণ কৰিছিলেহি। তাৰপিছত ওচৰত আৰু এখন আছিলে খেলপথাৰ, এই 17 নম্বৰ বুলি কয় বাগানৰ মাজত, সেইখনে আৰু এইখন, এই দুখনে ইয়াত পুৰণা খেলপথাৰ। ইয়াত এই খেলপথাৰতে আজি কেইবাখনো বৰ ডাঙৰ ডাঙৰ খেল হৈ গৈছে, ফুটবল খেল হৈ গৈছে। তাৰপাছত এই যেতিয়া এই খেলপথাৰখন নিৰ্মাণ কৰিছিলে সেইটো মোৰ কিন্তু একেবাৰে মোৰ মানস পথত ভাহি আছে এতিয়াও, সম্পূৰ্ণ সেইটো কথা মই জানো। তাৰপাছত যেতিয়া এই খেলপথাৰখন সম্পূৰ্ণ হৈ গ'ল, তাৰ পাছতে ইয়াত এই ডাঙৰ ডাঙৰ অনুষ্ঠান মই পাহৰিছোঁ, ইয়াত বৰ ডবল অনুষ্ঠান এটা হৈছিলে। বিহু সন্মিলন পাতিছে, তাৰপৰা ৰাভা দিৱস পাতিছে, ভাওনা পাতিছে, জয়মতী উৎসৱ পাতিছে। এটা ডাঙৰ অনুষ্ঠান এই খেলপথাৰখন হোৱাৰ লগে লগে সুবিধা হৈ গ'ল। এইটোৱে ক'ব পাৰোঁ যে এইখনে এই অঞ্চলত এইখন প্ৰথম খেলপথাৰ আছিল এইখন। তাৰপাছত ইয়াত খেলপথাৰ আছিল, আগতে নাছিল খেলপথাৰ, এইখনেই প্ৰথম। তাৰপাছত আৰু হৈছে যিবিলাক লাহে লাহে এইবিলাক এতিয়া পাছত হ'ল। ইমান এয়াই আছিল ৰূপালী জয়ন্তী পুৱাৰ অনুষ্ঠান। আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ধন্যবাদ।